নমস্কাৰ, পুনৰ মই আহিলোঁ গাজৰ আৰু নাৰিকলেৰে বনোৱা লাড়ুৰ ৰেচিপি এটা লৈ। এই ৰেচিপিটোৰ কাৰণে মই কফি কাপ এটাৰে ভৰাকৈ নাৰিকল একাপ আৰু এটা মিডিয়াম সাইজৰ গাজৰ লৈছোঁ। ৰুকি লোৱা নাৰিকলখিনিৰ লগতে গাজৰটো মই গ্ৰেট কৰি ল'লোঁ। তাৰপিছত এইখিনি মই গ্ৰাইণ্ড কৰি ল'ম, সেয়ে মিক্সিৰ মিডিয়াম জাৰটো লৈ ল'লোঁ। আৰু তাত গ্ৰেট কৰি লোৱা গাজৰখিনিৰ লগতে মই ৰুকি লোৱা নাৰিকলখিনিও লৈ ল'লোঁ। তাৰপিছত নাৰিকল লোৱা কাপটোৰে মই 3/4 কাপ অৰ্থাৎ এভাগ কম মই ইয়াত চেনি লৈ ল'লোঁ। চেনিখিনি লোৱাৰ পিছত সেই কাপটোৰে মই আধা কাপ পগাই ঠাণ্ডা কৰি থোৱা গাখীৰ ইয়াত লৈ ল'লোঁ। আটাইখিনি এতিয়া মই গ্ৰাইণ্ড কৰি ল'ম। আৰু মোৰ এইখিনি গ্ৰাইণ্ড কৰা হৈ গ'ল। এতিয়া লাড়ুখিনি বনাবৰ কাৰণে গেছত এটা মই পেন উঠাই দিলোঁ। পেনটো গৰম হোৱাত ইয়াত মই গ্ৰাইণ্ড কৰি লোৱা মিক্সাৰখিনি ঢালি দিলোঁ। তাৰপিছত গেছৰ ফ্লেমটো হাই কৰিয়ে মই এইখিনি লৰাই দি উতলিবলৈ দিলোঁ। হাই ফ্লেমত অকণমান টাইম উতলাৰ পিছত মই গেছৰ ফ্লেমটো মিডিয়াম কৰি ল'লোঁ। মাজে মাজে লৰাই থাকি 5 মিনিটমান মিডিয়াম ফ্লেমত উতলাৰ পিছত লাহে লাহে এইখিনি ঘন হৈ আহিল। গাখীৰখিনি শুহি নাৰিকলখিনি ঘন হ'বলৈ ধৰাত মই গেছৰ ফ্লেমটো ল' মিডিয়াম কৰি ল'লোঁ। আৰু ল' মিডিয়াম ফ্লেমতে এইখিনি মই লৰাই পগাই থাকিলোঁ। আৰু এনেকৈ মই মাজে মাজে লৰাই থাকি ল' মিডিয়াম ফ্লেমতে এঠা হোৱালৈকে ভাজি থাকিলোঁ। এনেকৈ 5-6 মিনিটমান ভজাৰ পিছত লাহে লাহে এঠাৰ ভাৱ হৈ আহিল। পুনৰ 5 মিনিটমান এনেকৈ ল' মিডিয়াম ফ্লেমতে ভাজি থাকোঁতে পেনখনত নাৰিকলখিনি থোপ খাবলৈ ধৰিল। থোপ খাবলৈ ধৰা নাৰিকলখিনিক মই আঙুলিৰে অকণমান চেপি চালোঁ। মোটামুটি অকণমান আঠাৰ ভাৱ আহিছে। পুনৰ নাৰিকলখিনি মই ভালদৰে এঠা হোৱালৈকে 2-3 মিনিটমান ভাজি ল'লোঁ। তাৰপিছত লাড়ু বনাব পৰা আঠা হোৱাত মই ইয়াত আধা চামুচ ইলাচীৰ গুড়ি দি দিলোঁ। ইলাচীৰ গুড়িখিনি দি এইখিনি মই ভালদৰে মিহলি কৰি ল'লোঁ। তাৰপিছত গেছৰ ফ্লেমটো অফ কৰি দি মই পেনটো নমাই ল'লোঁ। নাৰিকলখিনি হাই, মিডিয়াম আৰু ল' মিডিয়াম কৰি ভাজিবলৈ মোক মোটামুটি 15 মিনিটমান সময়ৰ প্ৰয়োজন হ'ল। নমাই লোৱা নাৰিকলখিনি মই পেনখনৰ এঠাইত থোপ কৰি ল'লোঁ যাতে সোনকালে ঠাণ্ডা নহয়। তাৰপিছত হাতত অকণমান ৰিফাইন সানি ভাজি লোৱা নাৰিকলৰ পৰা অলপ অলপ লৈ মই ভিডিঅ'ত দেখুওৱাৰ দৰে লাড়ুবিলাক বনাই গ'লোঁ। আটাইখিনি নাৰিকলৰে মোৰ লাড়ু বনোৱা হৈ গ'ল। গাজৰ আৰু গাখীৰেৰে বনোৱা নাৰিকলৰ এই লাড়ুবিধ হেল্ডি হোৱাৰ লগতে টেষ্টিও হয়। ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আজিলৈ ধন্যবাদ।